হেল্ল' ফ্ৰেণ্ড, তো ধন্যবাদ থাকিল 100 ছাবস্ক্ৰাইবাৰ 100+ ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে। আপোনালোকে ইমানখিনি মৰম দিছে, ইমানখিনি ভাল পাইছে, আদৰি লৈছে যে যিখিনি মই পাৰিছোঁ সময় ওলাই যিখিনি ভিডিঅ' দি আছোঁ আৰু তো তাতে আপোনালোকে ইমানখিনি মৰম দিছে 100+ ছাবস্ক্ৰাইব কৰাৰ কাৰণে। এমাহত মোক 100+ ছাবস্ক্ৰাইবাৰ দিয়াৰ কাৰণে আপোনালোকক বহুত মোৰ ফালৰ পৰা আন্তৰিক, মোৰ ফালৰ পৰা মৰম। তো এনেদৰে আপোনালোকৰ যদি মৰম পাই থাকোঁ তেনেহ'লে আগন্তুক দিনত আৰু ভাল কৰিব পাৰিম। তো চাই আছোঁ এতিয়া নতুনকৈ আৰু কেনেকুৱা ধৰণৰ কৰোঁ। তো আপোনালোকে এনেকৈ মৰম দি থাকিব যে আগুৱাই যাম। আপোনালোকৰ মৰমতে আপোনালোককো নতুন কণ্টেণ্ট দি থাকিব পাৰিম, নতুন ব্লগত আহিব পাৰিম। তো আজি বিশেষ মোৰ একো নাই। তো বহুত ধন্যবাদ, অশেষ ধন্যবাদ যে ইমান জলদি এটা মাহত 100+ ছাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে। তো আজি আৰু বিশেষ নাই, এটা মানে ট্ৰাইপড এটা আহিছে, সেইটো আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ। থেংক ইউ। মোৰ পাৰ্চেল এইটো চাওক, এতিয়া আমি খুলিম। পাৰ্চেলটো কি আহিছে আপোনালোকে চাই থাকক। কাটি লওঁ কি আহিছে। এই যে খুলো ট্রাইপড, আজা এই যাইছে হৈ গিয়া ফাইনেলি। চাব পাৰে এইটো আছে ৰিমোট, ৰিমোট। এইটো আছে মোবাইল হোল্ডাৰ, তাৰপিছত এইফালে মোবাইল মাউণ্ট, আৰু হ'ল ৰিমোট। আমি চেল্ফি উঠিব পাৰিম। তো দেখাই আছোঁ।